কিমান কেজি কি কৰিবি ক মই এনেকে মাতিলো তাৰপিছত একদম দৌৰি উঠি আহিছে নহয় পিকনিক খাবি নে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং এতিয়া মই এয়া চক সাজি কাচি ওলাই লৈছোঁ স্কুললৈ যাম আৰু স্কুলৰ পৰা আজি আমাৰ সৰু এটা পিকনিক আছে ওচৰতে বেছি দূৰলৈ নাযাওঁ আৰু আমিনো ক'ত কি কেনেকৈ পিকনিক খাওঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাব চেষ্টা কৰিম চ' আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মই টুটু দেউৰীয়া মোৰ ইউটিউব চেনেল টুটু দেউৰীজ কিটচেন এণ্ড ব্লগলৈ চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ব'লক তেতিয়াহ'লে ময়ো যাওঁ আৰু আপোনালোককো লগত লৈ যাওঁ আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ওলাই মেলি হৈ গ'ল ব'লক তেতিয়াহ'লে গৈ থাকোঁ পিকনিক যাবলৈ মন আছে তাত গৈ কি কৰিবি কি কৰিবি ক নাচিবি নাই আৰু যাব মানিকখন যাব নাচিবি নাই ক গৈ ভাল লাগিব নাই গৈ ভাল লাগিব লাগিব আহ নদী তাত নদী আছে যাবি নে নাই যাবি আৰু এতিয়া আহি আমি শুক্ৰবাৰীয়া বজাৰ পাই গ'লোহি আৰু ইয়াতে পিকনিকৰ বজাৰ কৰি লওঁ বুলি ভাবিছোঁ চ' সোমাই আহিছোঁ এতিয়া আৰু ব'লক এইখনে হৈছে আমাৰ শুক্ৰবাৰীয়া বজাৰ সাপ্তাহিক বজাৰ হয় ইয়াতে সকলোখিনি কাপোৰ কানি চব্জিৰ পৰা ধৰি সকলো পায় আৰু চ' এতিয়া ইয়ালৈকে আমি এয়া সোমাই আহি আছোঁ ব'লক আপোনালোককো দেখাই আছোঁ আমাৰ বজাৰখনতনো কি কি পায় আৰু আমিনো কি কি বজাৰ কৰোঁ আপোনালোকে চাই থাকক হেৰি আগতে মানে ইমান এইবিলাকৰ চখ নাই নহয় তাৰপিছত এতিয়া অলপ বেছিকৈ ল'ম আকৌ বাইদেউ দিব নাই কি কৈছিলে নুশুনিলোঁ বাপৰে বিজি নেকি তোমাক ভিডিঅ' কৰিছোঁ আজি কি হেৰি আমাৰ চব্জি ল'বলগীয়া নাই নেকি কেইটকা বুলি কৈছে 20 টকা আলু অঁ মনৰ পচন্দতে ল'ম হৈয়ে যাব চাগে 3 কেজি বিলাহী আধা কেজি হেৰি এইবোৰ কিমান হয় ইমান টিকলো টিকলো নহয় এনে কিমান কেজি 30 টকা 30 টকা মৰম লাগিছে মছলা নাই নি 25 টকীয়াটোকে দুটা দিয়ক তাৰপিছত গিলাচৰ হেৰি এটা দিয়ক ক'ত দিব এই ইমান অকণমানি দিছে ন কিমান ডাঙৰ লাগে আমাৰ এতিয়া সকলোখিনি বজাৰ কৰি মেলি হৈ গ'ল আৰু এতিয়া পিকনিক যাব পৰা হৈ গ'লোঁ চ' আপোনালোকেও চাই থাকক ভিডিঅ'টো আৰু আমাৰ পিকনিক প্লেচত আপোনালোকক লগ পাইছোঁ ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লোহি আৰু এইখন হৈছে দিৱানা চাপৰি বুলি কয় মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এইফালে চব দেখিছে পিকনিক পাৰ্টি সেয়া আমাৰ হয় আৰু এইফালেও আছে পিছফালে এইবোৰ এইফালে দেখিছে নদী ধুনীয়া পিকনিক প্লেচ হয় আৰু এইফালে আছে ৰ'ব আপোনালোকক মই দেখাই আছোঁ জেগাটো কিন্তু বিৰাটে ভাল লাগিছে এইফালে বেলেগ বেলেগ পাৰ্টি আছে এনেকৈ খাই আছে আমি আহি পাইছোঁহি আমাৰ আৰু এইফালে আছে নদী চাই কেনেকুৱা লাগিছে তোমাৰ আহি ভাল লাগিছে নাই ভাল লাগিছে এইখিনি এয়া চাওক জেগাটো কি ধুনীয়া আৰু এয়া আমাৰ মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এয়া ধুনীয়া আহিবি নেকি ফটো খিচিম ফটো খিচিম মই ভিডিঅ' কৰি আছোঁ ভাল লাগিছে নাই পিকনিক খাবি নে কেনেকুৱা লাগিছে মজা লাগিছে এইফালে আছে এইফালে চাওক এইফালে এয়া ইয়াৰ পৰা ধৰিব পাৰিছে নে নাজানো বহুত ৰ'দ দিছে আৰু ধৰিব পৰা নাই মই ইফালে আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ এইফালে বেলেগ বেলেগ পাৰ্টি বহুত ধুনীয়া প্লেচ ইয়াত পানী চানী আছে বালি আছে আপোনালোকে খাব পাৰে যিখন দিৱানা চাপৰি বুলি কয়
এখন আছে আমাৰ লখিমপুৰতে নাৰায়ণপুৰৰ পৰা বেছি দূৰ নহয় নিচে ওচৰতে আছে 5-6 কিলোমিটাৰমান হ'ব চাগে একজেক্টলি মই নাজানো বাৰু আৰু ইয়াতে পিকনিক প্লেচ হয় খাবলৈ আহিব পাৰে যিবিলাকে দিৱানা চাপৰি আহিব বিচাৰে ইয়ালৈ পিকনিক খাবলৈ বিচাৰিলে আহিব পাৰে আৰু আপোনালোকক দেখাই আছোঁ আজি কি কৰোঁ আপোনালোকে চাই থাকক খাইছ একো নকৈছা কি খাবলৈ দিছে কি চাবলৈ যাওঁ দি কি সৰিয়হ চাই পাইছ নে আগতে পাইছ আমি এতিয়া সৰিয়হ চাবলৈ গৈ আছোঁ পামগৈ আৰু এতিয়া ডেষ্টিনেশ্যন পাব হৈছে সৰিয়হৰ দ্বাৰা এই চাওক অকণমান এনেকৈ আপোনালোকে দেখিছেনে ব'লক আপোনালোককো দেখাই আছোঁ আমিও লগে ভাগে এনজয় কৰিম চাই থাকক জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উখাহে নিখাহে তুমি আকাশে বতাহে তুমি মই এনেকৈ মাতিলোঁ তাৰপিছত একদম দৌৰি উঠি আহিছে নহয় উঠি আহিছে পুৰা খাওক কিবা লাগিব নি আছে মোৰ ভাগ বাঢ়ি আছে এনে আপোনাক জ্বলাইছে জানি বাইদেউ